এই বাইকখন লৈছিল না কথা আছে নহয় বাইক আৰু ল'ব চবেই ল'লে আৰু ভগা চেগাখন মোৰ আছে মোৰ চলাব মন যায় নহয় ডাউন পে'মেণ্ট কিমান দিব লাগিব ডাউন পে'মেণ্ট এতিয়া 30,000 দিলে যিখন মই বাইক চাই থৈ আহিছোঁ NS খন মই লগতো কিনিলে সেইখন কাগজ পত্ৰ এইবোৰ ডকুমেণ্টছ মই চব পাই থৈ আহিছোঁ চব পাই থৈ আহিছোঁ মই চব পাই থৈছোঁ অঁ আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব আৰু বেংক পাছ অঁ চব ঠিক হৈ আছে অঁ তাহ'লে তই কেলে পুৰণা এখন 40,000 টকীয়া স্প্লেণ্ডাৰ এখন নচাওঁ গ'লে নাই মই নচলা ছেকেণ্ড হেণ্ড লোকৰ চলা বাইক সেইখনে পচন্দ মই সেইখনে ল'ম নতুন বাইক ল'বলৈ ইমান ধন ক'ত পাবি মোৰ গুৰিত ইমান ধন নাই নহয় চাচি আছে ন চাচি ধেৰ আছে দেখোন কিবা এটা কওঁ আকৌ চাচি এইবোৰ বাই ভনীয়ে বিয়া পাতিবৰ কাৰণেহে থৈছোঁ এইবোৰ বিয়া লাগিব ধেৰ সিহঁতক ছোৱালীজনী বিয়া দিলে পইচা পাতি লাগিব এতিয়া তোৰ বাইকখন লৈ দিলে সেইবোৰ আগলৈ বিপদ হ'ব নহয় দিগদাৰ হ'ব নহয় নাই মই বাইকখন লাগিব চবকে কিনে চবে কিনে বাইক নাই ইমান ধন মই তোক দিব নোৱাৰোঁ বাইক ল'বলৈ তই সৰু ছেকেণ্ড হেণ্ডখনকে লৈ ল নাই মোক অঁ মোৰ কথা মতে যদি শুনো ছেকেণ্ড হেণ্ডখনকে ল'ব পাৰ মই ইমান ধন নাই নতুন বাইক ল'বলৈ চবে নতুন বাইক কিনে মই কালি মই নিজে চাই থৈ আহিছোঁ এইখন লাগিব তই মোৰ কথাটো বুজি নাপাৱ কেলৈ মই যিটো কৈছোঁ সেইটোখন এইখন লাগিব আৰু লোকক দেখি তই নতুন বাইক ল'বলৈ গ'লে নহ'ব নহয় আৰু লোকৰ চাকৰি আছে ধন আছে লৈ দিছে আমাৰ এইবোৰ ঘৰ দুৱাৰ বনাবলৈ আছে কাম বন আছে ছোৱালী বিয়া দিবলৈ আছে মোৰ ইমান পইচা নাই কিন্তু দেই মই হ'লে তোক ল'ব ৰিক্স ল'ব নোৱাৰোঁ আৰু বাইকৰ ষ্টলমেণ্ট ক'ব পাৰিবি বাইকৰ ষ্টলমেণ্ট ক'ব পাৰিবি দে আহিব ছেকেণ্ড বাইকখন এই চলালে ষ্টলমেণ্ট ক'ব পাৰিবি আৰু এইবোৰ আজিকালি ধেৰ কিবা এটা ক পইচা মই সেইটা তোক বাইক ল'বলৈ গোটাই থোৱা নাই নহয় তোৰ দৰকাৰ থৈছোঁ মোক আৰু তেল ভাবি কৰিব পাৰ ইনকাম বাইকখন কিনিলে অকল আগেয়ে ইনকামৰ চিন্তা কৰ তাৰপৰা বাইক চাইক লৈ থাকিবি মই এতিয়া এইবোৰ ইমান কাৰণ মোৰ কথাটো তই শুনিলে বুজি পালে বা নহ'লে মই কিন্তু মোক এইবোৰ দিগদাৰ কৰি নাথাকিবি দেই মই যিটো কৈছোঁ সেইটো শুন মন যাম তই বাইকখন লৈ দিবি দেই আজি মই চবৰ কথা এটা পাতি থৈ আহিছোঁ বাইকখন লাগিব মোক কৈছোঁ আকৌ মই বাট চাত নাকাওঁ আজি বা মন যায় ছেকেণ্ড বাইক মই নচলাওঁ মই কৈ দিলোঁ ছেকেণ্ড নালাগে মোক আৰু তই এতিয়া মোক মুখত পাই পাই নাথাকিবি এতিয়া মুখৰ পৰা আচোন মন যায় মই ভাত চাত নাখাওঁ মই কৈছোঁ মই চাবি তই কৈছোঁ আৰু মই লাগিব আৰু কৈছোঁ বাইকখন মোৰ ঐ ঘৰত আছা না ঐ বিদুল আহা সোমাই আছা না ঐ নাই সোমাই আহা সি নাই ঘৰত ঐ ল'ৰা কেনে গ'ল ল'ৰা এই জানো ক'ত লাগিছে এইবোৰ বৰ দিগদাৰ আজিকালি ল'ৰাবোৰ বুজিছ নাই কথা নুশুনে অঁ বাইক লাগে মোৰ গৰম কৰি দিছে পইচা পাতি পটককৈ বাইকখন বুলিলে মুখতে নাহে নহয় টকাহে কথা আজিকালি চব সেয়া বাইকখন লৈ দে বাৰু আপোনাৰ মই বাইক ল'লোঁ এখন তুমি ল'লা বুলি তোমালোকৰ এতিয়া ঘৰত চাকৰি আছে ঘৰ দুৱাৰ ভাল বনাই থোৱা আছে তোমালোকৰ দিগদাৰ নাই আমাৰ এতিয়া ঘৰ দুৱাৰ বনাবলৈ আছে ছোৱালী বিয়া দিবলৈ আছে এতিয়া বাইকখন পটককৈ ক'ৰপৰা ল'বা তাত পইচা ইনভেষ্ট কৰি দিলে তোমাৰ মোৰ এতিয়া দিগদাৰ হৈ যাব হেৰি কওক মই যাওঁ ক'ত যাব ল'ব হা আমুক খাব যাব সি নাহিলে মই যাওঁ মোৰ মানে মই ইয়াত বোলো এইপিনে যাওঁ বোলো যাওঁ কিবা কৈছিলে নেকি বাইক চাইক লোৱা কথা কিবা মোৰ বাইকখন তাক চলাবলৈ দিছিলোঁ বাৰু এদিন তাৰপৰা বাইকখন লাগে সি মোক কৈ আছে মইতো দেখুৱাইছোঁ কোনখন বাইক ভাল মোৰখন নিচিনা ল'লে মানে ভাল 1,80,000 ল'ব কেছ দিলে এনেই ইনষ্টলমেণ্টৰ খেতি আপোনাৰ বেছি হ'ব মানে মই তাক কৈছোঁ ছেকেণ্ড এখন ল'বলৈ কৈছিলোঁ এইবোৰ ল'ৰাবোৰক এতিয়া তুমি লগ পালে ক'বা বুজিছা নাই যে তাৰ এতিয়া বাইক বিয়া দিবলৈ আছে ঘৰ দুৱাৰ বনাবলৈ আছে ছোৱালী ভনীয়েক পঢ়া শুনাৰ কথা আছে গতিকে পইচাখন বাইকত লৈ ল'লে এই ইমাহৰ পইচা দি দিলে মই বাকী কাম কেনেকৈ হ'ব এতিয়া তোমালোকৰ লগৰ ল'ৰা তোমালোকে ল'ৰাটোক বুজাই দিবা এইবোৰ আজিকালি ল'ৰালে কথা ক'লে নুবুজে বাপেক মাকৰ কথা নুশুনা হ'ল এতিয়া বাইক লাগেই এতিয়া মই ছেকেণ্ড হেণ্ড এখন লৈ দিলে তাক কম পইচাতে হ'লহেঁতেন এতিয়া বৰ দিগদাৰ হৈছে বুজিছা নাই খালি তুমি ক'বা তাক লগ পাবা দেই যাবা বাইক লৈ দিবি নে কি বাইক লৈ দে আকৌ বাইকখন লাগে নহয়
কিমান কম তোক আৰু বাইকলৈ লৈ দিয় নাই নিদিয় কচোন তই চাচি বিকি ধেৰ আছে ন ঘৰত বিকি আছে বিপাই মই মাৰি দিম চিন্তা কৰিব নালাগে দেউতা অ' দেউতা ক'ত গলিয়ে ক'ত বহি আছে নেকি ভিতৰতে কথা এটা আকৌ বাহিৰলৈ শুনি মোৰ কথাটো কি হ'ল কেলৈ চিঞৰি আছ ক কি হ'ল হা বাইকখন কি হ'ল যাওঁ বৈ আনোগৈ আকৌ তোক কৈছিলোঁ ন মই কি হ'ল কথাটো এতিয়া বাইক লাগে আকৌ তোক কৈ আছোঁ নহয় অঁ বাইক এতিয়া মই আনিবলৈ যাবি যাওঁ আকৌ আৰু কেতিয়াবা তোক এইবোৰ আহি লগতো আহি মূৰত ভৰাই দিলে পোকটো হা সেইটো সেই ফটোৱাটো আহি তোক মোকটো মূৰত পোকটো ভৰাই দিলে সেয়া ন এতিয়া বাইক ক'ৰপৰা দিবি মই এইবোৰ আনিব নোৱাৰোঁ দেই বাইক চাইক পইচা নাই মোক মই পইচা যোগাৰ কৰিব নোৱাৰিলোঁ বাইক চাইকৰ কাৰণে মন যাওঁ মোক কেলা বাইক লাগিব মই কৈছোঁ আহক মই কৈ আছোঁ কিমান কম কেলা বেপাৰী মাৰি থৈছোঁ কেলা চাটি বিকিবলৈ বাপাই আহোঁ কৈ আছে মই আজি লাগিব লাগিব কৈছোঁ আহক মোক কা বাইক লাগিবই আজি মই কৈছোঁ মই নাজানো তই কি কওঁ মোক পাৰিব মোক আজি তই ৰচোন ৰ অলপ দেৰি ধৈৰ্য ধৰ মই চিন্তা কৰোঁ বাইকখন এতিয়াতো কেলৈ এতিয়া বাইকখনত তই কি হ'বি কি এতিয়া কি কাম আছে বাইকখন ইমান দৰকাৰ হৈছে হা ছোৱালী ঠাই পকত ঘূৰি বাইকখন কি লাগে বাইকখন চলাবলৈ আকৌ কিবা তৌ যাব পাৰিবি কিবা বজাৰ ঘৰ কৰিবলৈ বাইকখন কি লাগে আকৌ বাইকখন চলাব লাগে নাজানো সেই তোৰ টাইপটো লাগি আছ বাৰু কৈ আছোঁ বাইকখন লাগে নুবুজ আকৌ এতিয়া ওলাই যাব লাগে এতিয়া বাইকখন কি লাগে কৰিছ তোৰ পৰা উপায় নাই এই তেতিয়াহ'লে চাচি তাচি বিক আৰু বিক্ৰী কৰি কি হয় পইচা পাতি পা বাইক লৈ আহে তেতিয়াহ'লে মই এইবোৰ ক'ব নোৱাৰোঁ চাচি বিক আৰু বাইক লৈ আহে ইমান দেৰি কি গালোগে এতিয়া কৈ দিলে সদায় বাইকখন মই যাওঁ মই বেপাৰী লৈ যাম ৰ বিকিয়ে দিম আজি কেইটা বাজিলে বাইক আহি গ'ল বাইক ল'লোঁ দেই আজি ব্যস্ত খুৰা কোন নাই খুৰা ব্যস্ত খুৰা আপোনালোকৰ মিথুলত সেইখিনিতে বাইক চাই হ'ল সি মুখে মাতিবই পৰা নাই মই 108লৈ ফোন কৰি থৈ আহিছোঁ মই তালৈকে আপুনি যাবচোন কি ক'লে তুমি যাব মোক ক'লোঁ ক'ত কেনেকৈ হ'ল এইবোৰ কি শুনিছোঁ মই কেনেকৈ হ'ল কি হ'ল ল'ৰাটো তেজ খালে মুখি মোৰ দেখাই গ'লে সি মোৰ কথা নুশুনিলে এইবোৰ কি হ'ল এতিয়া কি কৰিম মই এতিয়া হাতত নাই পইচাও মোৰ এতিয়া ধন নাই ল'ৰা কি কৰিম এতিয়া মোৰ ল'ৰালৈ ল'বলৈ কি হ'ব এতিয়া মোৰ কি হ'ব ল'ৰা খালোঁ মোৰ ল'ৰা